আপোনালোকক কাতি বিহুৰ বহুত শুভেচ্ছা দিছিলোঁ। আশা কৰোঁ যাতে আপোনালোকৰ আহিবলগীয়া দিনকেইটা ভালকৈ কুশলে যাওক। আজি যিহেতু কাতি বিহু, গতিকে মা অলপমান কাম কাজত ব্যস্ত হৈ আছে, গতিকে ভাবিলোঁ যে মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে মাক আশীৰ্বাদ দিব আৰু আগুৱাই নিব। আৰু আজি কাতি বিহুৰ দিনটোনো কেনেকৈ পাৰ কৰিলোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া হৈছে মাছ আজি বিহুৰ সাজৰ কাৰণে। আৰু বিহুত আমি সকলোৱে জানোৱেই অসমীয়াসকলে যে দিনত ভাত নাখাওঁ, গতিকে ৰাতিৰ সাজৰ কাৰণে আমাৰ এয়া দেখিছে লোকেল মাছ, কিমান ধুনীয়া ধুনীয়া মাছ। আৰু মাছখিনি এনেদৰে আনি থৈ দিছিলে, থোৱাৰ পিছতে ছোৱালীয়ে এয়া পূৰা চাই আছে। আৰু এইফালে মই আছিলোঁ কামত ব্যস্ত দিনটো। আমি যিহেতু ভাত নাখাওঁ, গতিকে দুপৰীয়াৰ কাৰণে মই এইফালে ৰুটি আৰু বুটৰ দালি বনাই আছিলোঁ। আৰু মই বনাই থাকোঁতে তাই যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিছে, গতিকে তাই অকণমান মোক ভিডিঅ' কৰি ৰাখিছিলে। আৰু আমি দৈও নাখাওঁ বাৰু, যিহেতু মোৰো গাটো ভাল নহয়, চৰ্দি লাগি আছিলে। আৰু আমাৰ দুপৰীয়াই দেখিছে আজি চবকে দিলোঁ খাবলৈ। আৰু শেষত মই দুখন ৰুটি লৈ লৈছোঁ খাবলৈ, লগত আছে বুটৰ দালি আৰু অকণমান কেঁচা পিঁয়াজ লৈ। মোৰ গাটো ভাল নহয়, চৰ্দি লাগি আছিলে যিহেতু, এনেদৰে খালোঁ। নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বিহু বহুত শুভেচ্ছা থাকিল। আহি থকা দিনবিলাক আপোনালোকৰ যাতে সকলোৱে সুখৰ হয়, আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব যাতে ময়ো ভালেৰে থাকোঁ। আজি ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে গম পাইছে যে ষ্টাৰ্টিংটো কলিজাই কৰি দিছে, যিহেতু ৰাতিপুৱাৰ পৰা বিহুৰ কাৰণে অলপ ব্যস্ত আছিলোঁ। বিহু বুলি ক'লেতো ব্যস্ত বহুতখিনিয়ে হৈ পৰে, তথাপিতো এবাৰ পিঠা পনা তেনেকৈ বনোৱা নহ'লে। অকণমান কিবা এটা মানে কেনেকৈনো দিনটো আজি কটালোঁ, কাতি বিহুৰ দিনটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ মানে কি হয়, ইয়াত অলপ প্ৰব্লেম হয়, মানে কি গাঁৱৰ জেগাত বিশেষকৈ যেতিয়া কাতি বিহু বুলি ক'লেও পথাৰত গৈ চাকি জ্বলোৱা, আচলতে এইটোৱে চবতছে ডাঙৰ বিহু বুলি ক'লেও বেয়া নহয়। এইটো আমাৰ লক্ষী বিহুত পৰে আচলতে। ইয়াৰ পাছতে ধান চপোৱা হয়, মানে তেনেকুৱা আৰু ধৰণৰ। কিন্তু কি হয়, মানে ইয়াত অলপ প্ৰব্লেম হয়, কিন্তু গাঁৱৰ জেগাত পথাৰে পথাৰে চাকি জ্বলোৱা, তাৰ উপৰিও আকৌ ঘৰে ঘৰে যেতিয়া তুলসী পুলি ৰোৱা হয়, ইয়াতো সকলোৱে ৰুৱে, মানে গাঁৱৰ জেগাবিলাকৰ কথা কৈছোঁ। ঘৰে ঘৰে যেতিয়া তুলসী পুলি ৰুৱে, সেই সৰু সৰু মানে কণ ল'ৰা ছোৱালীবিলাকে যেতিয়া মানে তুলসীৰ ওচৰত নাম গায়, প্ৰসাদ বিলায়, মানে এটা বহুত ভাল লগা দিন। আৰু মোৰ সৰুতে বহুতো স্মৃতি আছে তেনেকুৱা, মানে বহুত মানে ফূৰ্তি কৰিছিলোঁ আমি সৰুতে। আচলতে এইবিলাক এতিয়া পাহৰিয়ে গৈছোঁ আৰু, মানে এনেকুৱা হৈছে। তথাপিতো আমি যেতিয়া অসমীয়া, আমাৰ বিহুটো আমি জীয়াই ৰাখিবই লাগিব। যে ইয়াত কিছুমান সুবিধা নাই, আমি এতিয়া ল'ৰা ছোৱালী এটাও বিচাৰি নাপাওঁ তেনেকৈ প্ৰসাদ দিবলৈ। আমি ঘৰতে প্ৰসাদ দিব লাগে, তেনেকুৱা নিচিনা হয়। কিন্তু গাঁৱৰ জেগাত এতিয়াও পূৰা আছেই। একেবাৰে আমি আগতে একদম সৰুতে চবেই তুলসীকৰণীয়ে জয় জয় ৰাম এনেকৈ, মানে তাৰপিছতে প্ৰথমতে তেনেকৈ মানুহৰ ঘৰত সোমাই গৈ মানে চিঞৰো তুলসী পুলিৰ ওচৰত। তাৰপিছত আকৌ যিখিনি বুট মটৰ মানে প্ৰসাদ পাওঁ, পিছদিনা ৰাতিপুৱা ঘুগুনি বনাই খোৱা বা কিবা কৰি খোৱা, বহুত স্মৃতি আছে আৰু কিবা কিবি বা আচলতে শেষ কৰিব নোৱাৰি কৈ। কিন্তু আৰু এটা কথা আছিলে, মনত পৰোঁতে আচলতে আজি কৈ দিছোঁ দেই, মনত পৰিছে কথাবিলাক। চবৰে ঘৰে ঘৰে যেতিয়া আমি পুলিবিলাক লগাওঁ ন, তুলসী পুলিটো যেতিয়া ৰুওঁ, তেতিয়া কোনে কিমান ধুনীয়াকৈ পুলিটো সজাব পাৰে, মানে ফুলেৰে সজাওঁ, তাৰপিছত আকৌ আটা দি লৈ পেলাই কিবা ওম লিখিলোঁ, লাইটিং কৰিলোঁ। মানে এইবিলাক এতিয়া আছেনে নাই কাৰোবাৰ, আপোনালোকৰ এতিয়াও কাৰ ঠাইত মানে কোন ঠাইত এনেকুৱা কৰে এতিয়াও, মানে আছে দেই, বহুত ঠাইত আছে। কমেণ্ট কৰি জনাবচোন। তেতিয়াহ'লে আমিনো কেনেকৈ বিহু পাতোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ মানে বিহু বুলি ক'লে আচলতে আমাৰ কেনেকুৱা এটা পৰিৱেশ হয়, বা গাঁৱৰ জেগাত কেনেকুৱা এটা পৰিৱেশ হয়, বেয়া লাগে আৰু মনবিলাক। কি কৰিম, য'ত যেনেকুৱা আৰু তেনেকৈতো মানে চলিবই লাগিব। বা ঠিকে আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইজোপা হৈছে আমাৰ তুলসী, এইখিনিতে এনেদৰে লগাই দিছে। আৰু মই যে কৈ আছিলোঁ ওমটো লিখাৰ কথা, এনেকৈ তাই মানে নৰলেই, মই কৈ থকা দেখি তাই এয়া আটা আনি ল'লে। এইখিনি আটা আনি লৈ সেইটো ওম লিখিছে, অকণমান চেষ্টা কৰিছে কিবা এটা, টো মানে লিখিছে। আৰু ফুল নিদিয়া এইফালে, হা দিম, ফুলোতো দিব লাগিব ইয়াত, এইখিনিত আনিব লাগিব। চুলিখিনি অৱস্থা চোৱা ভগৱান, মোৰতো আচুৰি দিছিলোঁহে, চুলিখিনি কি হৈ আছে, এইখিনি চুলিখিনি বা অৱস্থা নাই। কি কৰি আছা? ধুনীয়াকে ইমান ধুনীয়াকে দি দিছ ফুলবিলাক, ভালকে দিয়া, একদম হেৰি কৰি নিদিবা গোটেইখিনি।
থোপা খুৱাই নিদিবা অঁ তেনেকৈ চাৰিওফালে গোটেই বগাই পাহ পাহ দি দিয়া তুলসী কৰণীয়ে জয় জয়ৰাম গোৱা তুলসী তলে তলে নিগ প্ৰভুচৰে তাকে দেখি ৰামচন্দ্ৰই হৰধেনু কি আছিলে হৰধেনু ধৰে হৈ গ'ল এয়া আমাৰ তুলসী পুলি ৰেডি হৈছে ধুনীয়াকৈ এয়া আৰু এতিয়া সময় হৈছে সন্ধিয়া আৰু সন্ধিয়া সময়ত মায়ে তুলসী তলত প্ৰথমতে এনেদৰে বন্তি গছ জ্বলাই দিলে আৰু যিখিনি প্ৰসাদ আছিলে প্ৰসাদখিনি আগবঢ়াই এনেদৰে বন্তি গছ জ্বলাই মা আৰু মই দুয়োজনীয়ে ভগৱানৰ ওচৰত সেৱা জনালোঁ ভগৱানক আশীৰ্বাদ বিচাৰিলোঁ যাতে আমাৰ আহি থকা দিনবিলাক ভাল হয় ঘৰখনৰ মংগল হয় অপাৰ অমংগল যিবিলাক আছে সকলো দূৰ হয় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি ভালেৰে থাকোঁ আৰু প্ৰথমতে মই কৈছোঁৱে যিহেতু আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি এনেদৰে বিহু পালন কৰোঁ যিহেতু আমাৰ ইয়াত মানে যিটো গাঁৱৰ পৰিৱেশ মানে গাঁৱত যিদৰে সৰু সৰু ল'ৰা ছোৱালীবিলাক ইঘৰে সিঘৰে গৈ মানে বিহুটো পালন কৰে ইয়াত এনেদৰে আৰু আমি ঘৰে ঘৰে সকলোৱে এনেদৰে তুলসীৰ ওচৰত প্ৰসাদ দি এনেকৈয়ে পালন কৰোঁ গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব এতিয়া ধূপ এডাল জ্বলাই দিছে আৰু আমাৰ তুলসীকৰণী এয়াই আৰু মানে এনেদৰে আমি সেৱা কৰোঁ কিন্তু কৈছোঁৱে যে গাঁৱৰ জেগাত কেনেকৈ হয় আৰু আমাৰ এয়াই সন্ধিয়া আমি এইখিনিয়ে নিয়ম কৰোঁ আৰু ইমানখিনিয়ে আৰু সেৱা কৰি হোৱাৰ পিছতে এয়া মায়ে দেখিছে প্ৰসাদখিনি এনেদৰে এতিয়া কি কৰিব আমি মানে প্ৰসাদখিনি ভগাই ভগাই ঘৰতে লৈ সকলোৰে ঘৰে ঘৰে এনেদৰে প্ৰসাদ বিলাই আহিম তেতিয়াহ'লে আপোনালোকে বিহুৰ দিনটো কেনেকুৱা গ'ল আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ বিহু আজি ইমানেই আছিলে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাওঁ যে আমিনো বিহু কেনেদৰে পালন কৰিলোঁ তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভাল পালে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেখেতসকলে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে আপোনালোক সকলোৰে দিনবিলাক সুখৰ হওক আৰু ভালে থাকক তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানেই বাই বাই